নমস্কাৰ নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকক হিৰেন ভট্টাচাৰ্যদেৱৰ দ্বাৰা ৰচিত মোৰ দেশ নামৰ কবিতাটি বুজাবলৈ প্ৰয়াস কৰিম। তোমালোকে ভালকৈ শুনি যোৱা, ভালকৈ মনোযোগ দিবা। মনোযোগ দিলেহে কবিতাটো তোমালোকে ভালকৈ বুজি পাবা। এই কবিতাটিত কবি দেশখনক কিমান ভাল পায়, দেশক লৈ কবিয়ে কি সপোন দেখে, এই সকলোবিলাক কথা কবিয়ে সুন্দৰকৈ উপস্থাপন কৰিছে। আহাচোন আৰম্ভ কৰোঁ কবিতাটো। মোৰ প্ৰাণৰ প্ৰাণৰ, মোৰ গানৰ গানৰ, মোৰ দেশ। মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে শইচ সোণোৱালী ভৱিষ্যতৰ সপোন। ইয়াত কবিয়ে কৈছে যে তেওঁ জন্মগ্ৰহণ কৰা দেশখন তেওঁৰ গানতকৈও বা তেওঁৰ প্ৰাণতকৈও আপোন। মানে তেওঁ জন্মগ্ৰহণ কৰা দেশখন তেওঁৰ নিজতকৈও আপোন। মোৰ প্ৰতিটো কামেই, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে শইচ সোণোৱালী ভৱিষ্যতৰ সপোন। অৰ্থাৎ কবিয়ে যিটো চিন্তা কৰে, যিটো কাম কৰে, সেইটো কাম অকল নিজৰ দেশখনক লৈহে কৰে। মানে তেওঁ ব্যক্তিগত স্বাৰ্থৰ কাম নকৰে, তেওঁ দেশখনক যাতে ভৱিষ্যতে শস্যৰে সোণোৱালী কৰি তুলিব পাৰে, দেশখনক যাতে সদায় ঐশ্বৰ্যৰে পৰিপূৰ্ণ কৰিব পাৰে, সেইটো সপোন দেখে। মোৰ জীৱনৰ আহে আহে, মোৰ যৌৱনৰ কোহে কোহে সেই সপোনৰ কলৰল। আৰু কবিয়ে দেশখনক লৈ যি সপোনটো দেখিছে, এই সপোনটো যেন কবিৰ অংগে অংগে ধ্বনিত হৈ থাকে। অৰ্থাৎ তেওঁৰ সপোনটো যেন জীৱনৰ তেওঁৰ দেশৰ প্ৰত্যেকটো অংগই অংগই ধ্বনিত হৈ থাকে। ইয়াৰ মূলভাৱটো হ'ল কবিয়ে জন্মগ্ৰহণ কৰা দেশখন নিজতকৈ আপোন। কবিয়ে নিজৰ দেশখনক সমৃদ্ধিশালী কৰি তুলিবলৈ সপোন দেখিছে। দেশখন যেন সদায় শস্য ঐশ্বৰ্যৰে ভৰি পৰক, এই সপোনটো যেন কবিৰ অংগে অংগে ধ্বনিত হৈ থাকে। দেশে দেশে দেশ আছে, এনে বহু দেশৰ অৰঙে দৰঙে মই ঘূৰিছোঁ, বহু বন্ধুৰ সৈতে হাতে হাত ধৰি ফুৰিছোঁ, কেতিয়াবা সাগৰৰ পাৰত, কেতিয়াবা খেজুৰ তলত, নতুবা পাহাৰ তলিত খন্তেক জিৰাইছোঁ। কবিয়ে কৈছে এই পৃথিৱীত বহুতো দেশ আছে, প্ৰত্যেকখন দেশৰ চুকে কোণে কবিয়ে ঘূৰিছে। তেওঁ তাত যাওঁতে বহুতো বন্ধুক লগ পাইছে, সেই বন্ধুৰ লগত বিভিন্ন ঠাইলৈ ঘূৰিবলৈ গৈছে, কেতিয়াবা সাগৰৰ পাৰত ঘূৰিবলৈ গৈছে, কেতিয়াবা খেজুৰৰ তলত ঘূৰিবলৈ গৈছে, কেতিয়াবা পাহাৰ তলিত খন্তেক জিৰাইছে, আৰু খন্তেক জিৰাই সিহঁতৰ লগত মনৰ প্ৰাণৰ কথা পাতিছে, সুখ দুখৰ কথা পাতিছে। আৰু তাৰপিছত আকৌ আন এখন ঠাইলৈ কবিয়ে নতুন যাত্ৰা আৰম্ভ কৰিছে। এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ। আৰু এনেকৈ বহুতো যাত্ৰা কৰি কৰি অৱশেষত উভতনি যাত্ৰা আৰম্ভ কৰিছে নিজৰ দেশখনলৈ। কবিয়ে আকৌ দেশখনলৈ ঘূৰি আহিছে। কিয়নো যাৰ বুকুৰ উমে মোক দিছে ভাল পোৱাৰ আনন্দ। কিয়নো যিখন দেশে কবিক কি কৰিছে, ভাল পোৱা প্ৰদান কৰিছে, যৌৱনৰ প্ৰাচুৰ্য, জীৱনৰ নতুন অৰ্থ। আৰু যিখন দেশৰ ভাল পোৱাই কবিৰ যৌৱনক মতলীয়া কৰি তুলিছে, কবিৰ যৌৱনক উন্মনা কৰি তুলিছে, সেইখন দেশত কবিয়ে ঘূৰি আহিবই লাগিব। অৰ্থাৎ কবিয়ে কি ক'ব বিচাৰিছে, মানুহৰ যি আন্তৰিকতা, মানুহৰ যি ভাল পোৱা, মানুহৰ যি সঁচা মৰম, এইবোৰ কবিয়ে যেন নিজৰ দেশখনত বিচাৰি পাইছে। কবিৰ যেন যৌৱনক দেশৰ ভাল পোৱাই উন্মনা কৰি তুলিছে। সেয়ে কবিয়ে এই দেশখনক উন্নতিৰ দিশে আগুৱাই নিবলৈ কি কৰিছে, সপোন দেখিছে। এই দেশৰ প্ৰতিটো পুৱাই মূল লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ। আৰু এই দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে যেন কি কৰে, প্ৰেৰণা হৈ আহে। এই দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে যেন ঐশ্বৰ্যশালী মনৰ প্ৰেৰণা হৈ আহে। অৰ্থাৎ কাম কৰিবলৈ যিখিনি প্ৰেৰণা লাগে, এই প্ৰেৰণাটো যেন প্ৰতিটো ৰাতিপুৱাই কবিক দি যায়।
অৰ্থাৎ কাম কৰিবলৈ যি অৰ্থ বা প্ৰেৰণা লাগে সেই প্ৰেৰণা যেন ৰাতিপুৱাই কবিলৈ কঢ়িয়াই আনে। প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ সুবাস, আৰু প্ৰতিটো সন্ধিয়াই যেন কবিলৈ কৰে ফুলৰ সুবাস বা ফুলৰ সুৰভি কঢ়িয়াই আনে, আৰু কবিৰ মনটো কি কৰে পুলকিত কৰি তোলে। প্ৰতিটো ঋতুৱে মোক দি যায় জীৱনৰ আশীৰ্বাদ, আৰু প্ৰতিটো ঋতুৱে যেন কবিক কি কৰে কাম কৰিবলৈ আশীৰ্বাদ দি যায়। এইখিনিয়ে। এই দেশৰ বাবে মই জীয়াই আছোঁ, মানে এই ভাৰতবৰ্ষখনৰ কাৰণে কবিয়ে জীয়াই আছে আৰু এই দেশৰ বাবে জীয়াই থাকিবলৈ মৰণপণ কৰিছে। ৰনোৱা বনোৱা হালোৱা এইসকলৰ মাজত মই আছোঁ মোৰ দেশৰ বাবে। কবিয়ে কৈছে মই এই দেশৰ কাৰণে জীয়াই আছোঁ আৰু এই দেশৰ কাৰণে মৰিম, কিন্তু মই মৰাৰ আগতে কি কৰিম, এই দেশখনত বহুতো কাম কৰি যাম, যাতে মোৰ কামে যেন ভৱিষ্যতে দেশখনক কি কৰে উন্নতিৰ দিশে আগুৱাই নিব পাৰে, মই সেইটোৱে চেষ্টা কৰিম। সেয়ে এই পৃথিৱীত সেয়ে এই ভাৰতবৰ্ষত বা এই দেশখনত যিমান শ্ৰেণীৰ মানুহ আছে, অৰ্থাৎ ৰনোৱা বনোৱা হালোৱা যিমানে মানুহ আছে, সিহঁতৰ মাজত সদায় মই সংহতি স্থাপনা হৈ থাকিম, সংহতিৰ মানে চিন হৈ থাকিম, মানে ইয়াত মই বিসংগতি সোমাবলৈ নিদিওঁ, সদায় যাতে ইয়াত মানে মিলা প্ৰীতিয়ে থাকে তাৰ মাজত মই সদায় কি কৰিম থাকিম, সেইটো কৈছে। এই ভাৰতবৰ্ষত বিভিন্ন শ্ৰেণীৰ মানুহে বসবাস কৰে, ৰনোৱা বনোৱা হালোৱা সকলো বসবাস কৰে, আৰু ইহঁতৰ মাজত সদায় মিলা প্ৰীতি স্থাপন কৰিবলৈ কবিয়ে কি কৰিছে জীয়াই আছে। জীৱনে মৰণে হয়নে সপোনে এই দেশৰ আহ্বান মই শুনিছোঁ, আৰু কবিয়ে জীৱনে মৰণে হয়নে সপোনে যেন এই দেশৰ মানুহৰ আহ্বান যেন শুনে, অৰ্থাৎ কবি নোহোৱা হ'লে যেন দেশখনক যেন বিৰোধে আগুৰি ধৰিব। সেইকাৰণে এই ভাৰতবৰ্ষত বসবাস কৰা মানুহে যেন কবিক কি কৰে আহ্বান জনায় যে তুমি এই দেশখনক এৰি নাযাবা, তুমি নাথাকিলে দেশখন কি হ'ব বিসংগতিয়ে আগুৰি ধৰিব, গতিকে তুমি ইয়াত থকা, তুমি সংহতি স্থাপন মানে তুমি ইয়াত কি কৰা সংহতি স্থাপন কৰা, তুমি সদায় ভাৰতত থাকি কি কৰা আমাক যেন কোনো অশুভ শক্তিয়ে বা কোনো বিৰোধে যেন আগুৰি ধৰিব নোৱাৰে, তাক লৈ তুমি কি কৰা এই সংহতি আৰু বিৰোধৰ মাজত এখন বেৰ হৈ তুমি থাকা, সেইটো কৈছে। শত্ৰু মিত্ৰ সকলোকে মই চিনিছোঁ, সিহঁতৰ অন্তৰ মই বিশ্বাসেৰে জিনিছোঁ, শান্তিৰ চৰাইজুৰিক আজৰি ভৰাই মই দিছোঁ ভঁৰালৰ এমুঠি ধান পৰাণৰ একোটি গান। কবিয়ে কৈছে যে এই ভাৰতবৰ্ষখনত শত্ৰু মিত্ৰ সকলো আছে, মোৰ কিছুমান মিত্ৰ আছে, মোৰ কিছুমান শত্ৰু আছে, কিন্তু মই মিত্ৰৰ লগত কি কৰিছোঁ, মিত্ৰৰ লগত মিত্ৰতা ব্যৱহাৰ কৰিছোঁ, মানে মিত্ৰৰ লগত মই কি কৰিছোঁ মিত্ৰৰ দৰে ব্যৱহাৰ কৰিছোঁ, আৰু কিন্তু শত্ৰুৰ লগত মই শত্ৰুতা ব্যৱহাৰ মানে শত্ৰুৰ নিচিনা ব্যৱহাৰ কৰা নাই, মানে শত্ৰুৰ লগত মই শত্ৰুতা কৰা নাই, মই শত্ৰু আৰু মিত্ৰক দুয়োকে কি কৰিছোঁ বিশ্বাসেৰে চিনিছোঁ, মানে তেওঁলোকৰ অন্তৰ মই বিশ্বাসেৰে বিজয় কৰিছোঁ, সিহঁতৰ অন্তৰ মই বিশ্বাসেৰে চিনিছোঁ, শান্তিৰ চৰাইজুৰিক আজৰি ভৰাই দিছোঁ মই দিছোঁ ভঁৰালৰ এমুঠি ধান পৰাণৰ এমুঠি গান। কি কৈছে ইয়াত, যে শান্তিৰ চৰাইজুৰিক আজৰি ভৰাই মই দিছোঁ ভঁৰালৰ এমুঠি ধান পৰাণৰ একোটি গান। কবিয়ে কৈছে কি যে আমাৰ ভাৰতবৰ্ষত কি হৈছে শত্ৰু মিত্ৰ সকলো আছে, মই সকলোকে কি কৰিছোঁ বিশ্বাসেৰে বিজয় কৰিছোঁ, সকলোৰে অন্তৰ মই বিশ্বাসেৰে বিজয় কৰিছোঁ, আৰু সিহঁতৰ মাজত মই শান্তি স্থাপন কৰিছোঁ, আৰু এই শান্তি স্থাপন কৰিবলৈ মই কি কৰিছোঁ ভঁৰালৰ এমুঠি ধান, অৰ্থাৎ মই সঁচা মৰম বিলাই দিছোঁ পৰাণৰ একোটি গান, আৰু মই কি কৰিছোঁ প্ৰাণৰ পৰা একোটি গান গাইছোঁ, অৰ্থাৎ প্ৰাণৰ পৰা একোটি গান গাই প্ৰাণৰ পৰা সঁচা ভালপোৱা দি কবি কি কৰিছে এই দেশখনৰ মানুহৰ মাজত একতা স্থাপন কৰিবলৈ চেষ্টা কৰিছে। আৰুতো মোৰ একো নাই, আৰু দেশখনক মই মিলা প্ৰীতিৰে আগুৱাই নিবলৈ বা দেশখনক মই ঐশ্বৰ্য বিভূতিৰে সমৃদ্ধশালী কৰিবলৈ যিখিনি কাম কৰিব লাগে, এইখিনি কাম কৰিবলৈ মই কি কৰিছোঁ, মই গান গাইছোঁ, মোৰ ভালপোৱা বিলাই দিছোঁ, গতিকে আকৌ মোৰ দিবলৈ একো নাই, কিয়নো মোৰ দুটাই গুণ, এটা আছে মোৰ কি মই যিমান পাৰোঁ সিমান দেশখনক ভাল পাব পাৰিম,
আৰু মই যিমান পাৰোঁ মই দেশখনক লৈ গীত ৰচনা কৰিব পাৰিম। গতিকে মই গীত ৰচনা কৰিছোঁ আৰু মোৰ সঁচা মৰমক দেশখনক দিছোঁ। গতিকে ইয়াত বাহিৰে আৰু মোৰ দিবলৈ একো নাই। মোৰ দেশ মোৰ কল্লোলিত সপোনৰ উত্তাল তৰংগই মোক লৈ যায় গভীৰৰ পৰা গভীৰতলৈ আদৰ্শৰ কঠিন পৰ্বত মূললৈ। মোৰ এই যে ভাৰতবৰ্ষ দেশখন, এই দেশখন কি কৰিছে, সদায় মই উন্নতিৰ দিশে নিবলৈ প্ৰয়াস কৰোঁ। এই দেশখনক ঐশ্বৰ্যশালী কৰি তুলিবলৈ মই কি কৰিলোঁ, সপোন ৰচনা কৰোঁ। আৰু এই সপোন যেন সদায় গভীৰ হৈহে গৈ থাকে। অৰ্থাৎ দিন যিমান যায় সিমান যেন এই সপোনটো গভীৰ হৈ যায়। মানে কবিৰ যেন দেশ প্ৰেম সদায় মানে কি হয়, দিন যোৱাৰ লগে লগে চিৰিয়াছ হৈ যায়। মানে দেশখনক তেওঁ উন্নতিৰ দিশে নিবই লাগিব। আৰু ইয়াক লৈ তেওঁৰ যিটো কি আদৰ্শ, এই আদৰ্শটো কি হয়, বহুতো গভীৰ হৈ যায়। আৰু এই আদৰ্শৰ যেন কোনো কি নাই, দেশখনক উন্নতিৰ দিশে নিয়া যিটো তেওঁৰ সপোনৰ যি গভীৰতা, এই গভীৰতা যে কোনোদিনো শেষ নাই। অৰ্থাৎ তেওঁৰ সপোনটো সদায় গাঢ় বা তোমাৰ কি গভীৰতা হৈ গৈয়ে আছে। দেশখনক যেন তেওঁ উন্নতিৰ দিশে নিবৰ কাৰণে যিটো সপোন ৰচনা কৰিছে বা সপোন দেখে, এই সপোনটো সদায় তেওঁৰ গভীৰৰ পৰা গভীৰ হৈ গৈ থাকে। এইখিনিয়ে আছিল কবিতাটি। মই আকৌ চমুকৈ এবাৰ কৈ আছোঁ, চাবা যে কবিয়ে জন্মগ্ৰহণ কৰা এই দেশখনক নিজতকৈ ভাল পায়, মানে বহুত ভাল পায়। কবিয়ে যিখন দেশত দুচকু কি কৰিছে, মেলিছে, এই দেশৰ কাৰণে তেওঁ কিবা এটা কৰিবলৈ কি কৰিছে, আশা কৰিছে, এটা সপোন দেখিছে। এই সপোনটো কি, দেশখন যেন সদায় শস্যৰে সোণোৱালী হৈ থাকে, দেশখন সদায় যেন কি কৰে, ঐশ্বৰ্য বিভূতিৰে পৰিপূৰ্ণ হৈ থাকে। আৰু তেওঁ যিটো সপোন দেখিছে, এই সপোনটো যেন তেওঁৰ অংগে অংগে ধ্বনিত হৈ থাকে। অৰ্থাৎ তেওঁৰ প্ৰতিটো দেশৰ অংগই ধ্বনিত হয় বা বাজি উঠে। এই পৃথিৱীত বহুতো দেশ আছে। প্ৰত্যেকখন দেশৰ বা বিভিন্ন দেশৰ চুকে কোণে কবিয়ে ঘূৰি ফুৰিছে। এই বিভিন্ন দেশৰ চুকে কোণে ঘূৰোতে কবিয়ে বিভিন্ন বন্ধুক লগ পাইছে। সেই বন্ধুৰ সৈতে বিভিন্ন ঠাইলৈ ঘূৰিবলৈ গৈছে। কেতিয়াবা সাগৰৰ পাৰত ঘূৰিবলৈ গৈছে, কেতিয়াবা খেজুৰৰ তলত ঘূৰিবলৈ গৈছে, মানে খেজুৰ গছৰ তলত ঘূৰিবলৈ গৈছে, কেতিয়াবা পাহাৰৰ তলিত ঘূৰি খন্তেক জিৰাইছে, মানে অকণমান সময়ৰ কাৰণে জিৰাইছে। আৰু সেই জিৰোৱা সময়খিনিত মনৰ প্ৰাণৰ কথা বন্ধুৰ লগত পাতিছে। তাৰপিছত আকৌ আন এখন ঠাইলৈ কবিয়ে যাত্ৰা আৰম্ভ কৰিছে। আৰু এনেকৈ কবিয়ে যাত্ৰা কৰি অৱশেষত উভতনি যাত্ৰা উলটি আহিছে নিজৰ দেশখনলৈ, উভতনি যাত্ৰা আৰম্ভ কৰিছে। কিয়নো এই ভাৰতবৰ্ষত তেওঁ জন্মগ্ৰহণ কৰিছে আৰু ইয়াৰ দেশৰ মানুহৰ বুকুৰ উমে, মানে মানুহৰ বুকুৰ মৰমে কবিক কি কৰিছে, মানে এই দেশৰ মানুহে কবিক কি কৰিছে, ভালপোৱা প্ৰদান কৰিছে। আৰু দেশৰ সেই ভালপোৱা যেন কবিৰ যৌৱনক মানে কি কৰিছে, মতলীয়া কৰি তুলিছে, উন্মনা কৰি তুলিছে। অৰ্থাৎ দেশখনক সোণোৱালী কৰিবলৈ যি সপোন ৰচনা কৰিছে, এই সপোনটো পূৰ্ণ কৰিবৰ কাৰণে কবিয়ে যেন প্ৰেৰণা লাভ কৰিছে, ক'ৰ পৰা, দেশখনৰ মানুহৰ ভালপোৱাৰ পৰা। আৰু প্ৰতিটো ৰাতিপুৱাই যেন কবিৰ কাৰণে কি হয়, প্ৰেৰণা হৈ আহে। অৰ্থাৎ কাম কৰিবলৈ মানুহক প্ৰেৰণা লাগে, আৰু সেই প্ৰেৰণাটো যেন প্ৰতিটো ৰাতিপুৱাই কবিক দিয়ে। প্ৰতিটো সন্ধিয়াই যেন ফুলৰ সেই মনোৰম সুবাস, যি গোন্ধ, মানে ফুলৰ যি গোন্ধ, যিটো সুবাস, যিটো সুৰভি, সেইটো ফুলৰ ধুনীয়া এটা গোন্ধ আনি কবিক দি দিয়ে, যাতে কবিৰ মনটো সদায় আনন্দত থাকে, সদায় উৎফুল্লিত হৈ থাকে, যাতে সদায় কবি আনন্দিত মনেৰে দেশখনক লৈ কি কৰে, সপোন দেখিব পাৰে। আৰু সেই সপোনটো যেন সাৰ্থক হ'বলৈ প্ৰতিটো ঋতুৱে কবিক আশীৰ্বাদ দিয়ে যায়। তাৰপিছত ইয়াত কৈছে কি, কবিয়ে এইখন দেশত জীয়াই আছে আৰু এইখন দেশতে মৰিব, কিন্তু মৰাৰ আগতে কবিয়ে
দেশখনক উন্নতিৰ দিশে নিবলৈ কি কৰিব চেষ্টা কৰিব। সেয়ে কবিয়ে প্ৰত্যেক শ্ৰেণীৰ মানুহ হালোৱা বনুৱা ৰণুৱা সকলোৰে মাজত তেওঁ ঐক্যৰ সংগতি স্থাপনা সৈতেও জীয়াই আছে। অৰ্থাৎ দেশখনক যাতে বা সিহঁতৰ মাজত যাতে কোনো বিৰোধে বেৰি ধৰিব নোৱাৰে তাক লৈ সদায় কবি সচেতন, কবি সদায় সজাগ, যাতে কোনো বিৰোধে এই ভাই ভাইসকলৰ মাজত বেৰ হৈ থাকিব নোৱাৰে তাৰ কাৰণে কবিয়ে সদায় কি কৰিছে, কবি জীয়াই আছে। আৰু দেশখনৰ বাবে দেশখনক যে কবিৰ প্ৰয়োজন সেইটো কথা যেন কবিয়ে উপলব্ধি কৰিছে। প্ৰতিটো ৰাতিপুৱা, প্ৰতিটো দুপৰীয়া বা প্ৰতিটো সপোন মানে প্ৰত্যেক সময়তে যেন কবিয়ে দেশৰ মানুহৰ সেই আহ্বান কবিয়ে শুনিছে। কৈছে তুমি আমাক এৰি যাবলৈ নালাগে, তুমি ইয়াত থকা, কিয়নো তুমি নাথাকিলে কি হ'ব, দেশখনক বিৰোধে আগুৰি ধৰিব, গতিকে তুমি ইয়াত থকা, এনেকৈ যেন দেশবাসীয়ে কবিক আহ্বান জনাইছে। মানে এইটো কবিৰ এটা কি অনুভৱ। কবিয়ে কৈছে আমাৰ এই দেশখনত বহুতো কি আছে, শত্ৰু মিত্ৰ মোৰ আছে, কিন্তু মই সকলোকে একে ব্যৱহাৰ কৰিছোঁ। শত্ৰুক যি ব্যৱহাৰ কৰিছোঁ মিত্ৰকো সেই ব্যৱহাৰে কৰিছোঁ। শত্ৰুৰ লগত শত্ৰুতা কৰা নাই মই। মিত্ৰক যিদৰে মই ভাল পাইছোঁ, মিত্ৰক যিদৰে মই বুজাইছোঁ, তেনেকৈ শত্ৰুকো মই বুজাইছোঁ, শত্ৰুকো ভাল পাইছোঁ। মই দুয়োটা পক্ষকে মই বিশ্বাসেৰে কি কৰিছোঁ, বিজয় কৰিছোঁ। আৰু মই সিহঁতৰ মাজত কি কৰিছোঁ, শান্তি স্থাপন কৰিছোঁ। আৰু এই শান্তি স্থাপন কৰিবলৈ মই মোৰ প্ৰাণৰ সঁচা ভাল পোৱা যাচিছোঁ আৰু সঁচা অন্তৰেৰে গান গাইছোঁ। আৰুতো মোৰ একো নাই, মোৰ কৰিব লগা একো নাই। মই গান গাইছোঁ, মই দেশখনক ভাল পাইছোঁ, দেশখনক উন্নতিৰ দিশে নিবলৈ সপোন দেখিছোঁ আৰু সেই সপোন পূৰ্ণ কৰিবলৈ মই চেষ্টা কৰি আছোঁ। গতিকে ইয়াত বাহিৰে মোৰ আকৌ কৰিব লগা একো নাই, সেইটো কৈছে। আৰু দেশখনক শস্যৰে সমৃদ্ধিশালী কৰা যিটো সপোন মোৰ, এই সপোনটো যেন দিন যোৱালৈকে কি কৰিছে, মানে দিন গৈ আছে, মোৰ সপোনটো কি হৈছে, গভীৰ হৈ গৈ আছে। দেশখনক উন্নতিৰ দিশে লৈ যোৱাৰ যিটো কবিৰ সপোন, এই সপোনটো যেন কবিৰ গভীৰৰ পৰা গভীৰ হৈ গৈ আছে। এইখিনিয়ে কবিতাটিৰ মূল ভাৱ। কবিতাটি বুজোৱাত হয়তো অকণমান বেমাজুলিৰ সৃষ্টি হৈছে, তোমালোকে বুজি পাইছা, কিন্তু যিমানখিনি পাৰিছোঁ মই কবিতাটো বুজাবলৈ চেষ্টা কৰিছোঁ। যদি বুজি পাইছা এটা কমেণ্ট কৰি দিবা, যাতে মই যিটো ভিডিঅ' বনালোঁ এই ভিডিঅ'ৰ পৰা তোমালোকে যাতে অকণমান হ'লেও উপকৃত হৈছা, যাতে সেইটো কথা মই উপলব্ধি কৰিব পাৰোঁ, তাৰ কাৰণে তোমালোকে এটা কমেণ্ট কৰি জনাবা। আজিলৈ এৰিছোঁ, ধন্যবাদ।